আজি মৰ্নিং ওলাই গ'লোঁ। একচুৱেলি এইটো জীৱনৰ ফাৰ্ষ্ট অভিজ্ঞতা হ'ব। মানে আজি মই যাম GMC আৰু চাইকেলটো যিহেতু নাই আৰু চাইকেল নাযাওঁ আৰু তাৰপিছত চাইকেল যাম। মৰ্নিং টাইম ঠাণ্ডা লাগিব, তো গাড়ীতে গুচি যাম। তো মোৰ লগৰ এজনৰ খুৰাকৰ কিবা অসুবিধা হৈছে, তো তেওঁ হস্পিটেলত এডমিট হৈ আছে আৰু তেওঁক লাগে ব্লাড। এতিয়া মোৰ লগৰটোক দিগন্তক কৈছিলোঁ, দিগন্তই দিব নোৱাৰে, মানে দিব পাৰে। সি যোৱাকালি লগন দিছে, সেইকাৰণে দিব ইচ্ছা নকৰিল। মোক ক'লে দিবি নেকি? মই কৈছোঁ অ'কে, ন' প্ৰব্লেম। আৰু মই আজিলৈকে দি পোৱা নাই, দিমকৈ প্ৰত্যেকবাৰে চান্স পাওঁ, মানে সেইটো হেৰাই যায়। মানে কি ক'ব খুজিছিলোঁ, মানে নিমিলে মোৰ লগত আৰু টাইম নিমিলে বা মোৰ টাইম নিমিলে। মই কেতিয়াবা টোপনি ক্ষতি কৰি দিওঁ। তো কালি ৰাতিও সেনেকুৱা হোৱাৰ দৰে হৈছে। নাজানো কি হয়, আজি লয় নে নলয়। কাৰণ মৰ্ণিং মই 5টালৈ ৰাতি শুওঁতে 11:30 বাজিছে আৰু 11:30 মোৰ টোপনি আহি গৈছে। আৰু বাকী উঠোঁতে ৰাতিপুৱা 4টাৰ পৰা সাৰি পাইছোঁ, অলপ শুইছোঁ আৰু এনেকৈ শুওঁতে 7টা বাজিল বাৰু। তো এডজাষ্টমেণ্ট শুওঁতে 6-7 ঘণ্টা শুলোঁ। সেনেকুৱা কিবা হ'ব। চ' কি হয়, লৈ নলয় বলক যাওঁ। ব্লাড দিব যাম। একচুৱেলি মই কোৱাই নাই কথাটো। তো তেওঁ ব্লাড লাগে, তো ব্লাড দিব যাম। বলক কি হয়, মোৰ ব্লাড লয় নে নলয় আজি দেখা পোৱা যাব। আৰু কেনেকৈনো ব্লাড লয় গম পাম বাৰু ময়ো, আৰু আপোনালোকেও গম পাব যদি কিছুমানে দিয়া নাই, যোনে যদি দিয়া নাই। অলৰেডি গাড়ীত বঢ়া বহুত টাইম হ'ল আৰু এতিয়ালৈকে গাড়ীখন এৰাই নাই। এটা মানুহ লাগে চাগে, ৰখি বৰ হৈছোঁ। সোনকালে পাব লাগিব ন, সোনকালে পাব লাগিব বুলি কৈছে। আৰু মৰ্ণিং টাইমতে চাগে ব্লাড লয়। এজন হৈ গ'ল, এতিয়া গাড়ীখন যাব আৰু। তো লেটছ গো। দুজন মানুহ খালী হৈ গ'ল আৰু আমি ফাইনেলি আহি পাম আৰু পালোহি। চ' আহি পাই গ'লোঁ। আমি গ'লোঁ। আমি ভিতৰলৈকে যাওঁ এতিয়া। আহি বহুত দিনৰ মূৰত টেকেলি মিঠা সঁচা হৈছে। আৰু বহুত দিনেই হ'ল, বছৰে হ'ল। ইয়াত বহুত ভিৰ। এতিয়া ভিৰ হোৱাহে নাই। হ'ব ৰ 9টামান বজাৰ পিছত ভিৰ হ'ব। তামাম না 10টামানত মজাকৈ গৈ আছোঁ পাম আৰু কিমান দূৰ। মই টিচাৰে GMC ফাৰ্ষ্ট টাইম আহি গৈছোঁ। আগত ইফালে অহা নাছিলোঁ। এটা বস্তু হ'লে চাফা তাফা কৰি ৰাখে মেডিকেল নিজে ভাল লাগে। হস্পিটেলত চাফা তাফা কৰি ৰাখে ভাল লাগে। এই ৰুমটোত যিমান মানে ভৰি ভাঙা পেচেণ্টবিলাক আহে চব এই ৰুমটোত থোৱা হয় তেনেকুৱা। আৰু এইজন লগৰটো খুৰা মেডিচিন আনিব দিছে। ডক্টৰে আকৌ একো বুজিয়ে নাপায় চাওকচোন। এটা বস্তু চাওক, এই মানুহজনে খোজকাঢ়ি গৈছে, তেওঁৰ কৃত্ৰিম ভৰি হয়। তো এইটো কাঠৰ ভৰি যেন লাগিছে। ফাৰ্মাচীত কাগজখন দিয়াৰ লগে লগে এখন জেল বোলে এইটো দিলে। কিন্তু মই ইমান টাইমৰ পৰা চাই আছোঁ, একো বুজিয়ে নাপালোঁ কি বস্তু হয়। কিবা বোলে লাইগনো হাইড্ৰক্সাইড জেল কিবা।
চ' ব্লাড দিয়াৰ আগতে ক'লে এইটো ক'ভিড টেষ্ট কৰিব আৰু জাষ্ট ফৰ্ম ফিল আপ কৰিলোঁ ক'ভিড টেষ্ট কৰিবৰ কাৰণে। চ' ৰেডি হৈছোঁ আৰু বেছি নাই, 2-3টামান মানুহ আছে। তাৰপিছতে মই আজি ফাৰ্ষ্ট টাইম ক'ভিড টেষ্ট কৰিছোঁ বহুত দিনৰ মূৰত। আগতে গোটেই কৰোণা গৈছিলোঁ, ক'ভিড টেষ্ট নকৰিলোঁ, ভেৰি ছেফটি চলি গ'ল, কিন্তু অলপ ভয় লাগি আছে, নাকত সোমাই দিয়া নাই বেছিকৈ, ইমান মানুহ শুনিছোঁ। মোৰ লগতে লাষ্ট ক'ভিড টেষ্ট কৰিছোঁ, চাওঁ কি হয়। এগেইন 2টা ষ্টেপ উঠি আহি গ'লোঁ। ফাইনেলি হৈ গ'ল, নাকটো পূৰা খুৰখুৰাই আছে। লৰাই দিয়ে পূৰা নাকৰ ভিতৰলৈকে সোমাই দিছে। এতিয়া অলপ টাইম ৱেইট কৰিব লাগিব আমি, তাৰপিছত ৰিপৰ্টটো দিব। ৰিপৰ্টটো লোৱাৰ পিছত আকৌ ব্লাড বেংকলৈ যাব লাগিব আৰু ৰিপৰ্টটো দেখাব লাগিব তাত। তাৰপিছত তাত যায় টেষ্ট কৰিব লাগিব, যে ব্লাড অকণমান ল'ব, ব্লাড চেম্পল লৈ পেলাই টেষ্ট কৰিব, তাৰপিছত ব্লাড ল'ব আৰু। চ' আমি ৱেইটিং কৰোঁ ফৰ ৰিপৰ্ট কি হয়। চ' ফাইনেলি টেষ্ট হৈ গ'ল, ৰিপৰ্টটো দিলে আৰু চ' নেগেটিভ হ'ল। এতিয়া যাম ব্লাড বেংকলৈ আৰু তাৰ আগতে অলপ কিবা খাই লওঁ। ব্লাড দিয়াৰ আগত ৰাতিপুৱাৰ পৰা চাহ একাপ খালোঁ, তেতিয়া দেখাই পাইছোঁ, বেলেগ একো খোৱা নাই। অলপ ভোক লাগিছে, কিবা খাই লওঁ। চ' পেচেণ্টৰ ব্লাড চেম্পল জমা দিলোঁ আৰু তাৰপৰা এটা ফৰ্ম দিছিলোঁ, এখন ফিল আপ কৰা হৈ গ'ল আৰু ৰখি আছোঁ কেইজন পাছত দূৰ হ'ল। চ' অলপ ভয় লাগি আছে। এণ্টিবায়'টিক খাইছিলোঁ মই মাজতে, এলাৰ্জি হৈ আছিল মোৰ। চাওঁ কি হয়, ব্লাড লৈ নে নলয়, ৱেইটিং কৰি আছোঁ, ভোক লাগিছে। চেক কৰিলে কিন্তু ব্লাড দিব নোৱাৰিলোঁ। সেই মই এইটো সপ্তাহতে এণ্টিবায়'টিক খাইছিলোঁ, চ' এণ্টিবায়'টিক খালে আৰু 2 সপ্তাহলৈকে ব্লাড দিব নোৱাৰে। চ' নোৱাৰিলোঁ, এতিয়া ব্লাড আজি দিব লাগে, সেইকাৰণে দিগন্তক মাতি দিছোঁ। দিগন্ত আহি আছোঁ লাগিছে, সেই আহিলে আৰু তাৰ কৰোণা টেষ্ট কৰোঁতে টাইম লাগিব। এতিয়া 6টালৈকে পাৰি বুলি কৈছে, চাওঁ। নহ'ল, তাৰপিছত দিগন্ত আহি গ'ল, ইয়াৰ ক'ভিড টেষ্টটো হৈ গ'ল। এতিয়া গৈ আছোঁ ব্লাড হেৰি কৰিব, ইয়াৰ হৈ যাব লাগে। তো চাওঁ কি হয়। আৰু ইয়াতে আহি দেখা পালোঁ এই মস্ত লাম্বা লাইন, ইয়াতে লাইন এইটো यो GMC ऊपर पर्छ, क्या नजारा है वहाँ का। ये চাওক ধুনীয়া সোলাৰ, পুৰা সোলাৰ চিষ্টেম ধুনীয়া আছে। সেইকাৰণে কাৰেণ্ট নাথাকিলেও টেনশ্যন, সোলাৰ চিষ্টেম কাম কৰি দিয়ে। ধুনীয়া সোলাৰ আছে না, সোলাৰ আছে না, সোলাৰ ব্লাড লওঁতে বহুত টাইম হৈ গ'ল। কমেও সেই আমি 3টা বজাত সোমাইছিলোঁ আৰু এতিয়া টাইম হৈ গ'ল 5:30। তো বহুত টাইম হ'ল আৰু ইমান সময় ৱেষ্ট হোৱাৰ পিছত মোৰ লগৰটো দিগন্ত ব্লাড দিয়া হৈ গ'ল। মানে ইমান ভিৰ কি ক'ম আৰু, বহুত ভিৰ ৰখি আছে। আৰু আমি ৰিপৰ্ট আনিব গৈছিলোঁ। চ' এতিয়া আহি আছোঁ, লগ কৰোঁ ক'ত বা বুলি ফোন কৰি আছোঁ। আৰু আমাৰ ছাৰ হৈ গ'ল। কেনে ইয়াত ব্লাড দিয়া হৈ গ'ল। এতিয়া চাগে কিবা দিবনে আৰু টিকেট দিছে, এখন ক'ত দেখাব লাগিব। তো এখন টিকেট দিছে, কৰিব নোৱাৰি, তো ইয়াত দিব লাগিব। এখন দিছে, আহিছে এখন কাউণ্টাৰ আহি যাব আমাৰ লগত, হেলমেট খুৱাম। তো কাউণ্টাৰৰ পৰা কি দিয়ে লৈ লওঁ, চাওঁ। তো
তো আমাক সেইখন দিয়া হৈছে, এইখন দিলে এখন কাগজ আৰু কৈছে কি 2 ঘণ্টাৰ পিছত আহিব লাগিব। ঐ তো ব্লাড দিলে কমজোৰ ফিল হৈছে নেকি? চ' বহুত প্ৰাউড ফিল কৰোঁ, তাতে আমাক বহুতবাৰ টেষ্ট দিছে আৰু আজি মোৰ মানে কি মই এণ্টিবায়'টিক লোৱাৰ কাৰণে মই ব্লাড দিব নোৱাৰিলোঁ। সেই চবতকৈ মোৰ বহুত বেয়া লাগিল, কাৰণ লাইফত ফাৰ্ষ্ট টাইম দিব আহিছিলোঁ আৰু এইবাৰে আনচাকচেছ হৈ থাকিল। চ' ই বহুত আগতো দিছে আৰু এইবাৰো দিছে। চ' এতিয়া বহুত দেৰি হৈ গ'ল আৰু ভিডিঅ'টো চাগে বহুত দীঘলীয়া হৈ গৈ আছে। এতিয়া আমি দেৰি নকৰোঁ, এতিয়া দেৰি নকৰোঁ আৰু এতিয়া এই 2 ঘণ্টাৰ পিছত এতিয়া জমা দি যাম, মানুহ থাকিব, এতিয়া 2 ঘণ্টাৰ পিছত আহি ব্লাড লৈ যাব ইয়াৰ পৰা আৰু আমি এতিয়া যামগৈ। আমাৰ কাম খতম, ব্লাড দিব আহিছিলোঁ। চ' ফাইনেলি কাম খতম, এতিয়া যাওঁ। চ' সকলোকে কৈছোঁ ভালে কুশলে থাকিব আৰু যদি আজি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। চ' বাই বাই গাইজ।